খৰ কৰা বলা বলা লগ পালো নহয় এইকেইটাক হেৰি অমিহকাই বজাৰ কৰিলা নেকি হে কি আনিলানো মোনাখন চাওঁ মোনাখন ভকতি কৰিবলৈ ওলালো ৰাম নাম গাবলৈ বছৰেকীয়া খাবলৈ হেৰি নহয় তোমালোকৰ বছৰেকীয়াটো এইটো কৃষ্ণপক্ষৰ চতুৰ্থী তিথিত নহয় জানো হয় দস্তুৰ মত হয় এওঁলোকৰ সেই কৃষ্ণপক্ষৰ চতুৰ্থী তিথিত আৰু সেই বালিয়াকাইহঁতৰ অষ্টমী তিথিত এওঁলোকৰ বুধবাৰে আৰু বালিয়াকাইহঁতৰ দেওবাৰে ভাল মনত ৰাখে এইকেইটাই মই এতিয়া যাওঁ ভোজ ভাত থাকিবই নহয় সেইটোনো ক'ব লাগিছে নে পিছে সেই মাছ মাংস জলধৰ ৰাতি ঘৰত 2300 টকাত খাহী এটা কিনি থৈছে কি কথা কোৱাহে তোমালোকে 2300 টকা দি পালেং এখন বনাবলৈ দিছো শুবলে খাবলৈ 2300 টকা কি গৰজ কৰিছে যাওঁ দে আমালৈ নিমন্ত্ৰণ ধৰা জনাব আকৌ হেৰা আমালৈও সেৱা ভাগি ধৰিবা গৰজ পৰিছে সেৱা ভাগি ধৰিব লাগে হ'ব গম পাবা পিছত মই আহিলো গম পাবহি অটো ৰিক্সা চলাই সি একো বেয়া কাম কৰা নাই হাজৰিকা চিৰিয়াছলি কথাবোৰ নল'বচোন পাছে ৰতনকহে আজিলৈকে মই দেখা নাপালো দেখি নোপোৱাই ভাল কথাতে কয় নহয় শিয়ালৰ জাক সিংহৰ এটাই হওক সি মোৰ একমাত্ৰ ল'ৰা হওঁতে সি সিংহই হ'ব লাগে আমাৰ ৰতন সিংহই দেখোন সেই তুমি কেপকেপাই নাথাকিবাহে সি সিংহ নহ'লগৈ সি শিয়াল হ'লগৈ শিয়াল বুজিছা তেনেকৈ ক'ব নাপায় নহয় হাজৰিকা চাওকচোন বাৰু নিজৰ একমাত্ৰ পুতেকক তেনেকৈ কয়নে নকম কিয়হে মোৰ মাটিয়ে বাৰীয়ে হাতীয়ে গাড়ীয়ে অজস্ৰ সম্পত্তি এই ল'ৰাটোৰ কৰ্মকাণ্ডই মোক খাই দিলে বুজিছা আৰু সেই ফৰেষ্ট ৰেঞ্জাৰ হেন সেই মহান পদবীৰ চাকৰিটো থাকোঁতে মোৰ কি আকাল পৰিছে মোৰ হাজৰিকাৰ ৰিটায়াৰমেণ্ট কেতিয়া হ'ব বাৰু আছে দিয়া হ'ব 3 বছৰমান আৰু এই ল'ৰাটোৰ কৰ্মকাণ্ডকেই চিন্তা কৰি থাকোঁ চাহ খাব গৰজ পৰিছে ফুকনকে কৈছে হেৰৌ আনো যদি মোক ঠাণ্ডা পানী এগিলাচকে আন অথনিৰ পৰা মোৰ মাথাটো গৰম হৈ আছে বুজিছা ৰেঞ্জাৰ আইটি এই বস্তুখিনি দি যাওঁ বুলি সোমালো হ'ব দে থৈ যা এইকেইটা দেখোন আকৌ পালেহি সৰ্বনাশ হ'ল মই যাওঁ এই গু বাটে দিয়ে যাওঁ এই চাইকেলখন কাণত তুলি লওঁ আৰু যাওঁ নেযাওঁ বাবাকে পদূলি ফালে ৰেঞ্জাৰ দাইটি বহিছে বহি কি কৰিম দাইটি বংশীধৰৰ ঘৰত সকাম এটা আছিল নহয় পিছে দাইটি কি হ'ব সেই ভবা কথা নহয় সিদ্ধি সেই বাটত আছে কণা বিধি সকাম ফেৰা নেপাতিলেগৈ নহয় বংশৰ কোনোবা ঢুকাল হেনো এখেত মোৰ বন্ধু চহৰত থাকে চহৰত নাম কৰা ডাক্তৰ প্ৰতাপ ফুকন নমস্কাৰ কৃষ্ণ বহক আকৌ তাত কি বহিছে হ'ব ছাৰ খাব জানিলে চাউলে চিৰা বহিব জানিলে পিৰাই পিৰা নহয় হে বান্ধৈ মাটিয়েই পিৰা একেই কথা তহঁতকেইটা আহিলে ভালেই হ'ল মোৰ পুৰণি বন্ধু আহিছে তহঁতে মোক এটা কাম কৰি দিওঁ ফুলনিখনৰ জেওৰাখনকে মেৰামতি কৰি দিওঁ খৰচ পৰিছে হেৰৌ নিজে হেতাখন আনি জেওৰা খুঁটিকেইটাৰ ওপৰত ঘূৰাই টঙনিওৱা গৈ যোৱা শকত হ'ব তহঁতে এটা কাম কৰি দিওঁ এই মোৰ আলিৰ কাষৰ ৰাস্তাৰ পথাৰৰ মাজৰ পুখুৰীটোত মাছ বহুত আছে ৰাইজে বহুত গোট খায় পাৰিলে মানে মাছ কেইটামানকে ধৰি দিওঁ পুৰণি বন্ধু আহিছে যেতিয়া মাছে ভাতে এসাঁজ খাওঁ
কাপোৰ কানিখিনি ইয়াতে সলাই ল আৰু ভাতে মাছে ইয়াতে খাই যাবি বাপেকে একেবাৰে কেনে হ'ব বাৰু বন্ধু এটা বিহু তাকে লগা বিহু তাকে লগা ভানু পানী পৰে পেটানো কাৰো কাৰো পেটানো কাৰো কাৰো থাকিলে যদি অকলে অকলে তোমালোকে নে কৰে তোমালোকে নে কৰি পাম দেহটো কমিলে যৌৱনো ভটিয়াব ধৰিব কৃষ্ণ মুখে লবায়াম কৃষ্ণ হ'ব বন্ধুসকল হ'ব হ'ব আমাক বহুত বলাই সামৰি দিওঁ আৰু ন লোৱা মেডাম মোৰ ওচৰত খোলা টকা নাইকিয়া ভাড়া মাত্ৰ 10 টকাহে হয় ঘৰলৈকে আহা পইচাটো লৈ যোৱাহি নাই মেডাম এই ছবিখন ভাল লগাত চাই আছিলোঁ যাওঁ ওকে ৰবা তুমি ক'ত থাকা ৰবাৰ্ট কলনীত মোৰ নিজা গাড়ীলৈ কলেজলৈ গৈ গৈ আমনি লাগিছে এটা চেঞ্জ বিচাৰিছোঁ ডেইলি 10 বজাত আহি প্ৰায় 1:30 বজাত SRK কলেজলৈ আপ ডাউন কৰিব পাৰিবা SRK কলেজ মানে সৰ্বপল্লী ৰাধাকৃষ্ণন কলেজ নহয় জানো পাৰিম কাইলৈ পৰা আহিবা সঠিক সময়ত হ'ব মাহেকত কিমান টকাকৈ ল'বা কালিলৈ ক'বা এডভান্স লাগে যদি নাই নালাগে হ'ব যাওঁ ধন্যবাদ তোমাৰ গাড়ী যদি বেয়া হৈছে মই অন্য এখন অটো লওঁ নাই নাই মেডাম এই কইলটোৰ টায়াৰডাল ওলাই পৰিছিল ওয়াও একদম সিনেমা হিরোইন দে লগত ড্ৰাইভাৰজনো দেখোন শাহৰুখ খান কলেজ ষ্টুডেণ্টৰ লগত কেনেদৰে ব্যৱহাৰ কৰিব লাগে তই নাজানো নেকি জানি লাভ নাই বা ফিট হলে কি চাবা আমিও কলেজ ষ্টুডেণ্টে আছিলো একেখন বেকগ্ৰাউণ্ডৰ পৰাই অহা ৰতন ভাল হৈছে যদি ষ্টাৰ্ট দিয়া আৰু যাওঁ আহা আহা ইমান ধুনীয়া ধুনীয়া মটৰচাইকেল থাকোতে
also come from that background, which you told already don't dare to approach again in future. Okay? আপুনি মানে তুমি ইংৰাজী ধেত নহয় মেডাম মুখস্থ আছিল মাতি দিলো কেতিয়াও হ'ব নোৱাৰে মুখস্থ কৰি থোৱা ডায়লগ সংযোগবশত আকস্মিক কেতিয়াও হ'ব নোৱাৰে আকস্মিক কেতিয়াও হ'ব নোৱাৰে আকস্মিকভাৱে মানুহজনী মৰি থাকিব নোৱাৰে আমি শুনা মতেতো মানুহজনী দেহত কলা কলা অজস্ৰ দাগ আছিল পুলিচক নজনাকৈ সিহঁতে ডেড বডিটো জ্বলাই দিলে আৰু ভুল সেইখিনিতেই মানুহে পুলিচক ভয় কৰে কিন্তু পুলিচ ডিপাৰ্টমেণ্ট এটা ভদ্ৰ সত্য বিভাগ ব্যক্তিগতভাৱে দুই এজন পুলিচ বেয়া হ'ব পাৰে কিন্তু জনাধাৰণা হ'ল ই বন্ধু মানুহজন পলাল পগলা ভেকচন ধৰিছিল আৰু যৌতুক বিচাৰি আছিল পৰিয়ালৰ সকলো লোকে এতিয়া আৰু উপায় নাই উস্তাদ কোনোদিনে উপায় নাই আশা নাই এনে শব্দ যেন মই তোমাৰ মুখৰ পৰা কোনোদিনে নুশুনো আৰু শুন অসম্ভৱ উপায় নাই এনে শব্দ এই ৰাব্বাটৰ সংবিধানত লেখা নাই সৰি উস্তাদ আপুনি আদেশ দিলে এতিয়াও দোষীক শাস্তি দিব পাৰো শাস্তি দিয়াৰ যোগ্যতা আমাৰ নাই কিন্তু শক্তি আছে সেই শক্তিয়ে চৰকাৰৰ আদালতত শাস্তি পাবৰ বাবে ৰাস্তা দেখুৱাই দিয়াৰ ক্ষমতা আমাৰ আছে উস্তাদ তুমি কিবা চিন্তা কৰি আছা নাৰী অসহায় কিয় পুৰুষে নাৰীক কিয় ইমান অত্যাচাৰ কৰে যৌতুক ধৰ্ষণ অত্যাচাৰ নিপীড়ন এইবোৰৰ পৰা ৰেহাই পাব কেতিয়া তাৰ বাবে এই ৰব্বাট কলনীৰ ভয়ংকৰ মানৱ ভক্ত প্ৰসাদ তুৰফে ৰব্বাট সেইটো সকলোৱে জানে উস্তাদ আৰু জানে বাবি ৰবাৰ্ট কলনীৰ সকলো মানুহে আপোনাক দেৱতাৰ দৰে সন্মান কৰে আমি মহিলাক দেৱীৰ দৰে পূজা কৰোঁ আৰু সেয়েহে মহিলাই আমাক সকলোতকৈ বেছি বিশ্বাস কৰে আমাৰ দৰে আমি বহুজনক আৰু সৃষ্টি কৰিব লাগিব নহয় কিছুমান দিশ যে আমাৰো ভাল তাৰ আমি চাৰ্টিফিকেট দিব নোৱাৰো অসৎ কাৰ্যৰে ধন ঘটাসকলৰ পৰা আমি ধনবোৰ কাঢ়ি আনো সেয়াতো একো বেয়া কথাই নহয় আৰু সেই ধনবোৰ অনাথ আশ্ৰম বানপীড়িত এলেকাত দুখীয়া জনসাধাৰণক কিবা প্ৰকাৰে যদি আমি দান কৰিব পাৰোঁ তথাপি সেই ধন ঘটাসকলৰ মাতৃ পত্নীয়ে নেজানে যে পুত্ৰ স্বামীয়ে কেনেকৈ ধন ঘটিছে আমি লুট কৰাৰ পাছত তেওঁলোকৰ আত্মাই দুখ পায় অৱশ্যে হয় উস্তাদ তোমালোকে এই মানুহজনীৰ কেছটো তাক তোমালোকৰ ফালৰ পৰা বিচাৰ কৰি শাস্তি দিবলৈ তোমালোকক ক'লো ৰাব্বা কালু খান উস্তাদ চিন্তা নকৰিব দাদা আমাৰ হোটেলৰ কাষতে অটৱালা এজনক মানুহ মানে গুণ্ডা এজনে খুব পিটিছে মিষ্টাৰ কালু ইহঁত দুইজনকে ইয়ালৈ লৈ আহ কি হ'ল তহঁতে কাজিয়া কৰিছ কিয় আগতে ই মোক এদিন ভালদৰে মাৰপিট কৰিছে ই মোক চিনি পোৱা নাই ডেকা ল'ৰা আগতে যদি ইয়াক তুমি মাৰপিট কৰিছিলা আজি নকৰিলা কিয় তোমাৰ গাত কি বল শক্তি শেষ হৈ গ'ল নেকি সি যি বেয়া কাম কৰিছিল সেইখিনি শাস্তি ইয়াক সেইদিনাই দিয়া হৈছিল মোৰ পাৰ্মানেণ্ট পেচেঞ্জাৰ কলেজীয়া ছাত্ৰী হাতত ধৰি উপলুঙা কৰাটো মজা এটা দিয়া হ'ল তাৰ পাছত ই মোৰ বন্ধু হ'ব লাগিছিল ই ভাবি ল'ব লাগিছিল যে তেওঁৰ শাস্তিৰ দ্বাৰা পাপ শেষ হ'ল ছাত্ৰীজনীও বান্ধৱী হ'ল আৰু মোক এজন বন্ধু পালে অতি উত্তম নাৰীৰ মৰ্যাদা ৰক্ষা কৰা যে এটা পুৰুষৰ কৰ্তব্য ভাল শিক্ষা পালে বুজিব লাগিছিল কিন্তু নুবুজিল আজি সি মোক হঠাৎ লগ পালে আৰু ইয়াৰ ডেগাখন উলিয়াই ভাবুকি দি মোক মাৰপিট কৰিলে ইণ্টাৰেষ্টিং ইচ্ছা কৰিলে মই ইয়াক বছ ডেকা ল'ৰা চাবাছ তোমাৰ মাই বাপক অশেষ ধন্যবাদ
তোমাৰ নিচিনা ল'ৰা এজনক পাপময় পৃথিৱীত জন্ম দিলে। এই কি হ'ল? ই মোক চিনি পোৱা নাই। মোৰ নাম উস্তাদ হানিফ। আৰু মোৰ নামো উস্তাদ ৰবাৰ্ট। মিষ্টাৰ হানিফ, বৰ গৰম গৰম কথা। গৰম গৰম কথাবোৰ মোৰ পচন্দৰ ভিতৰত পৰে। চুপ থাক। নাই ৰব্বা নাই, শুনিলি নহয়? গৰম গৰম কথাবোৰ মোৰ পচন্দৰ ভিতৰত পৰে। এইখন দেখিছ, দৰকাৰ হলে এই দৰকাৰ হলে এই যা, আজিলৈ এৰি দিলো। যা। এই হেট যা খান, ইয়াক যোৱা ৰাস্তাটো দেখুৱাই দে। এই বল দাদা, ময়ো যাওঁ। ৰবা, তুমি ক'ত থাকা? এইখন কলনীতে? হয়, 89 নম্বৰ জুপুৰিত। নাই 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 নাই, নাই নাই নাই, তাত নালাগে থাকিব। তোমাৰ জীৱনৰ সকলোখিনি কাহিনী মই শুনিম। তুমি ইয়াত থাকিব লাগিব, ইয়াত। হয় উস্তাদ, তোমাৰ নিজৰ ধান্দা তুমি নিজেই চম্ভালিবা। ধান্দা নহয়, কাম বুলি কোৱা কাম। তোমাক যে ইয়াত আছে বুলি ঘৰত একদমেই নাজানো। বাদ দিয়া, এবছৰমান থাকো দিয়াচোন, তাৰপাছত দেখা যাব। এনেই কয় আৰু। হেৰি নহয়, তুমি মোক চিনি পাওঁ বুলি কৈছা নেকি? নাই, এতিয়ালৈকে কোৱা নাই। প্ৰয়োজন হ'লে ক'ব লাগিব। তুমিতো মোৰ মামাৰহে ল'ৰা। তাকেইতো, মামাৰ ল'ৰাই অটো চলাই বুলি ক'লে তোমাৰ প্ৰতি থকা সেই উৰ্মিৰ মৰম এই পামজোৱা বেলুনটোৰ দৰে হ'ব। কি হ'ল, হঠাতে চিৰিয়াছ? উৰ্মিয়ে তোমাক মনে মনে ভাল পাই হ'ব। হেট পাগলী। সঁচা বাবা, তোমাৰ ঘৰৰ অৱস্থা কথা গম পালে মাক দেউতাকে যে নিদিব। কি কথা কোৱা হে? অৱশ্যে এটা কথা, উৰ্মিৰ দেউতাকে বোলে উৰ্মিক সেই গাঁৱত থকা বৰ চুবুৰীঘৰৰ মানুহ এজনৰ পুতেকৰ লগত বিয়া ঠিক কৰি থৈছে। বাল্য বিবাহে নেকি? নহয় মানে, উৰ্মিৰ দেউতাকৰ মাক দেউতাক কোনেও নাজানে। সৰুতে বোলে সেই গাঁৱৰ ঘৰখনেই বহুত সহায় কৰি দিয়ে। ৰবা ৰবা, আমাৰ দেউতাৰ দেউতাক ককা দেউতায়েও তেনে এটা কাহিনী কৈছিল। পিছে আমাৰ ঘৰত কাম কৰা মানুহজনৰ ল'ৰা ছোৱালী একোৱে নহ'ল, সন্তান। মই জনামতে উৰ্মিয়ে হ'লে তোমাকে বিচাৰে। মই হ'লে নিবিচাৰোঁ দেই। ইয়াত বা কেনে জুই জ্বলিব ধৰিছে। এটা কথা। কি কথা অ? তোমাকতো তোমাৰ দেউতাই মানে মামাই বিৰাট মৰম কৰে। সেয়া মই জানো। মই সেইটো ক'ব খোজা নাই। তোমালোকৰ গাঁৱৰ যে সেই শকত শকত মানুহ কেইজন, কি নাম আছিল? উমেশ, যদুৰাম আৰু সত্যপ্ৰসাদ। তেওঁলোকে গাঁওটাউন সকলোতে বিয়া খাই ফুৰেতো। তোমাক দেখিলে বোলে তোমাৰ দেউতাই ভাল পুৰস্কাৰ দিব বুলি কৈছে। ইহঁতৰ যে আৰু ভাল জমিছে দেই। ভাল জমিছে দেই। ভাজিখিনিৰ বাহাদুৰি কি চাবা। ভাল লাগিছে, ভাল লাগিছে, বৰ সোৱাদ লগা। বঢ়িয়া বনাইছে। ঐ বান্ধৈ, কেইখন পৰঠা খালা? মোৰ 15-16খন মান হ'ল। বৰ মচমচীয়া। 15-16? এই মোৰ এইখনে 18খনত ভৰি দিলে, বুজিছা? ভাজি 20 বাতি। মোৰো সেই একে 18খনত ভৰি দিলে, ভাজি 18 বাতি। পানী বাপেকে 21 বাতি খাই দিলো নহয়। ঐ ল'ৰা, ইমান খানে আৰু দুখনমানহে বাকী আছে। সেইখিনিকে মানে ভাগ কৰি দে। ঐ ভাজি লৈ আন। ভাই খতম দেউতা,
ভাঙি দিব পাৰোঁ। হ'ব দে লৈ আন তাৰ পাছত চাহ 2 কাপ চিঙৰা 4টা ইমান দে খাইনে ঐ তোক আনিবলৈ কৈছো নহয় তই আনগৈ যা ঐ ল'ৰা তই হেৰি কৰচোন কি কৰোঁ চাহৰ লগত সেই দৈ আন আধা কিলো কৰি লগতে লালমোহন ৰসগোল্লা লৈ আহিবি যা আনিম লতা আনি আছো ঐ ল'ৰা কি হয়নো লালমোহন ৰসগোল্লা অনা পাছত ভাত লগাবি 3 জেগাত 4 প্লেট কৈ মাংস 2 প্লেট কৈ মাছ 4 পিচ কৈ প্ৰত্যেককে বৰ টিপটি পলালে বুজিছে বৰ ভাল লাগিল কৃষ্ণ 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 কিমান হ'ল হে 1850 টকা 1850 টকা এয়া লোৱা পুৰা হে 2000 আছে বিয়াত হে তিনিজনে দক্ষিণা পোৱা বুইছা এইবোৰ আপোনাৰ চাই না আজিকালি নচলে হে নচলাৰ অথৰিটি লেটাৰ দিব পাৰিব যাওঁগৈ মাত্ৰ 70 টকাহে আছে তেনে দামৰ চোলা দেখোন দোকানত নায়েই কোনোটোৰ 300 কোনোটোৰ 400 টকা নালাগে পিতাই এটা কথা তই ভাল গেঞ্জি এটাকে ল বল কিমান দাম এইটো আপোনালোক বৰ দুখত পৰা যেন লাগিছে মই দুখত পৰা নাই পুপাই দুখবোৰহে মোৰ ওপৰত পৰিছে পিতাই যাওঁগৈ বল বল ৰবা ভণ্টি তুমি কিবা কিনিবলৈ আহিছিলা নাই একো কিনিবলৈ অহা নাই মিছা কথা মোৰ পছন্দৰ বাহিৰত পৰে আমি বৰ দুখীয়া মানুহ পুপাই চৰকাৰী মাটি এই দুখৰতেই আমাৰ জুপুৰি কোনোবা এদিনা সেয়াও উঠি যাব লাগিব পিতাই দেৰি হৈছে আপোনালোকৰ সমস্যাবোৰেই দেশৰ সমস্যা খান ওস্তাদ এওঁলোকক সদ্যহতে টকাৰ 20,000 দিয়াৰ ব্যৱস্থা কৰা ৰব ধনৰ দুখীয়া হলেও মনৰ দুখীয়া আমি নহওঁ ধন থকা জনহে মনৰ দুখীয়া হ'ব পাৰে আমি কাৰো পুতৰ পাত্ৰ হ'ব নোখোজো পিতাই নুবুজা ছোৱালীও কথাবোৰ কওঁতে ভাবি চিন্তি নকয় ক্ষমা কৰি দিব আমি যাওঁ নমস্কাৰ ৰব ভণ্টি তুমি অথনিৰ পৰা কাপোৰ পছন্দ কৰি আহি আছিলা কাপোৰ কিনিবলৈ তোমালোকৰ জোখাৰে টকা নাই সেয়া অৱশ্যেই হয় এই দুখ হৃদয় বিদাৰক অতি নিষ্ঠুৰ আঘাত হৃদয়ৰ ওপৰত ই এক বেদনা উস্তাদ হেই তোমালোকে মোৰ চকু পানী দেখিছা নাই দেখা চালে ভাবিছিলো চকুৰ পানীখিনি শেষ হৈ গ'ল কিন্তু শেষ হৈ যোৱা নাই আজিহে বুজিলো যাওঁ দেৰি হৈছে পিতাই কালু উস্তাদ মোৰ বেগটো লৈ আহ লগতে ৰাখি 4টা লৈ আহিবি আজি ৰাখি বন্ধন তুমি আমাক ৰাখি পিন্ধাব লাগিব ককাইদেউ ককাইদেউ
ইমান আপোন। মোৰো এজনী ভণ্টি আছিল, প্ৰথম বিভাগত মেট্ৰিক পাছ কৰিছিল। টকাৰ অভাৱত পঢ়ুৱাব নোৱাৰিলোঁ। তাৰ পাছত বোপাই এঘৰলৈ বিয়া দিলোঁ। ভাগ্য কি পৰীক্ষা! যৌতুক দিব নোৱাৰিলোঁ। জীয়াই জীয়াই সিহঁতে জ্বলাই দিলে। ৰাবা আজি আমি আটাইয়ে এজনী ভণ্টি পালোঁ। এওঁৰ নাম চম্পা, মোৰ নাম কমল। এওঁ প্ৰথম বিভাগতে মেট্ৰিক পাছ কৰিছিল 2 বছৰ আগতে। টকাৰ অভাৱত এডমিশ্যনেই নহ'ল। দান উপহাৰ হিচাপে পোৱা টকাখিনিও মাকৰ বেমাৰতে খটুৱাবলগীয়া হ'ল। উপলাৰ আদেশ আহিল, মাক গ'লগৈ আৰু এই বেচেৰি মাউৰি হ'ল। এতিয়া তাই কলেজত এডমিশ্যন ল'ব লাগিব। তোমালোকে এওঁৰ এড্ৰেছটো ল'বা আৰু মাটিয়ে বাৰী এটা ঘৰ চাবা, আমি কিনি দিম। তুমি বোলে IAS পৰীক্ষা দিবা, ইংৰাজী পঢ়িব নজনাটো কৰবাৰ। তেনেকৈ কিয় কোৱা হে? মই নকম। কোনে ক'ব হা? কোনে ক'ব? আৰে বাবা, একদম জাঙুৰ খাই উঠিলা যে। মৰমৰে তুমি জনালি, তুমি থকা বহু দূৰণি। মৰমৰে তুমি জনালি, তুমি থকা বহু দূৰণি। তোমাকে লৈ কৰোঁ যে মই কত কল্পনা, তোমাকে লৈ কৰোঁ যে কত বাসনা। মৰমৰে তুমি জনালি, তুমি থকা বহু দূৰণি। হালি জালি আহা তুমি, আহা তুমি। নাচি বাগি ফুৰা তুমি, ফুৰা তুমি। ফুৰে কণা খুলি, বুকুৰে কণা খুলি। মৰমৰে তুমি জনালি। মিলা প্ৰীতি ওচৰ চাপি আহে ৰাতি, যায় ৰাতি দুখে কাটি। কত ৰাতি তোমাক ভাবি সপোন দেখো, মিলা প্ৰীতি নতুন আশা দিশাধাৰী, নতুন আশা দিশাধাৰী। মৰমৰে তুমি জনালি, তুমি থকা বহু দূৰণি। মৰমৰে
তোমাকে লৈ কৰো যে মই কত বাসনা দুৱাৰখন বহুত জোৰে বন্ধ কৰিলা যে নকৰিম ডাক্তাৰ ফুকনৰ জীয়েকে ঠিকনাবিহীন ড্ৰাইভাৰ এটাৰ লগত প্ৰেম প্ৰীতি কৰে Oh no! I can't believe. Impossible. Impossible? I can't believe. But I can believe my eyes. I have 100% confidence that my both eyes are going on well. মই হিয়ত পাৰ্কত পাইছো তেতিয়া হলে মই কি কৰো তুমি একো কৰিব নালাগে সব তাই কৰিব মানে আজিৰ পৰা তাই অটো যোৱা বন্ধ ড্ৰাইভাৰ বিনন্দই তাইক আগৰ দৰে অনানিয়া কৰিব হ'ব আৰু এটা কথা ভাবিছো তাই বয়স নহলেও মেচিয়ৰ ষ্টেজ পালেহি এ তুমি কি কব খুজিছা হে তাইক বিয়া দিয়াৰ কাৰেক্ট মই দুদিন মানৰ ভিতৰতে ইয়াৰ ব্যৱস্থা কৰিম তুমি একো চিন্তা কৰিব নালাগে তুমি চিন্তা নকৰিবা হে উৰ্মিনা কুৰ্মি তুমি পাবাই ক্লাছৰ মাজতে কলো শিকোৱা মানে স্যাৰ মই এতিয়া বুজি পাই গলো মানে যেনে ধৰা ভূপেন ধৰক আপোনাৰ নামটোকে মই এতিয়া ইংৰাজীত লিখিব পাৰিম বৰ ভাল কথা দাদা কওকচোন ভূপেন কেনেকৈ হয় ভূপেন এইটো VPN ভূপেন RTN ৰতন নহল নহয় ভুল হ'ল এই ৰাব্বাৰ ভুল হ'ল গতিকে বেট খাব লাগিব দস্তুমত এই বেটডাল লওক মই নোৱাৰিলো নহয় মোক দুচাটমান দি দিয়ক দাদা আপুনি নোৱাৰা নহয় পাৰিব কথাষাৰ অকণমান অসমীয়াতকৈ বেলেগ আজি আৰু ক্লাছ সামৰো ক্লাছ নহয় ক্লাছ বুলি কয় CLASS ক্লাছ দিয়া তেনেহ'লে মোকো কেঁচাটমান লগাই মই নোৱাৰিলো নহয় নেপায় নহয় হেই পাই হবলা ক্লাছৰ মাজতে বেয়া শব্দ ওলাই গৈছিল বাৰু হ'ব মানে ছেকেণ্ডৰ আগত বিদ্যাটো এই ওস্তাদ এই আমাক ক্লাছ দিবলৈ সাংবাদিক বাইদেউ দুগৰাকী আহিল বহক আজি দুজন এবসেন্ট নেকি বাৰু হ'ব হ'ব মেডাম আপোনালোকে আগে বহক আৰু যদি আমি কিবা নোৱাৰো এই ছেকেণ্ডডালে আমাক দুচাট দি দিব নাপায় নহয় পাই হবলা বাৰু হ'ব আজি আমি আমাৰ দেশৰ নাৰীসকল কিয় ইমান নিৰ্যাতিত হৈছে আৰু তাৰ প্ৰতিকাৰ কেনে হ'ব তাৰ বিষয়ে ক'ম লগতে যৌতুক প্ৰথা আৰু মহিলাৰ সৰ্বাধিকাৰ সাব্যস্তকৰণৰ বিষয়ে অলপ ক'ম আপোনালোকে জানেই এগৰাকী মাতৃৰ মৰমৰ কথা নিজ সন্তানক তেওঁলোকে কেনে মৰমৰ দৃষ্টিৰে চায় স্বামীক তেওঁলোকে দেৱতা ৰূপে সেৱা কৰে আৰু প্ৰতিজন পুৰুষৰ পৰা উচিত আদেশ বিচাৰে সকলো পুৰুষ জাতিকে সন্মানৰ চকুৰে চায় কিন্তু সেইবোৰ পুৰুষে নাৰীক অৱজ্ঞা কৰে ভোগৰ সামগ্ৰী বুলি ভাবে পণ্য সামগ্ৰীৰ দৰে বজাৰত বিক্ৰী কৰে ধনী হোৱাৰ আশাত যৌতুক দাবী কৰে আৰু যৌতুক নাপালে জীয়াই জ্বলাই দিয়ে কিবা ক'ব সৰি মেডাম কওক মই জানো আপোনাসবৰ দলটো চৰকাৰৰ অনাকাংক্ষিত যদিও এটা সৎ সংগঠন সংখ্যাত তাকৰ হ'ব পাৰে মই কি কৈ আছিলো যৌতুক দিব নোৱাৰি ছোৱালীৰ মাক বাপেক কিং কৰ্তব্য বিমূঢ় হৈ পৰে টকাৰ অভাৱত শিক্ষাৰ অভাৱত আইনৰ কাষ নাচাপে টকা নথকাৰ বাবে আৰু টকা খৰচ হয় বুলি মিছা ধাৰণা থকাৰ বাবে এনে ঘটনা লুকুৱাই ৰাখে স্বামীৰ অত্যাচাৰ সহ্য কৰি থাকে নীৰৱে চকুলো টুকি টুকি মৃত্যুৰ ক্ষণ গণে ইয়াৰ প্ৰতিকাৰৰ বাবে
হয় ইয়াৰ প্ৰতিকাৰৰ বাবে পুৰুষসকল সচেতন হ'ব লাগিব এজন পুৰুষ বিনা দুখে জেললৈ গ'লে নাৰীয়ে প্ৰতিবাদ কৰে কিন্তু এজনী নাৰী পুৰুষৰ দ্বাৰা নিৰ্যাতিতা হ'লে পুৰুষে প্ৰতিবাদ নকৰে আপোনালোকে অলপ উপলব্ধি কৰিছেনে অন্তৰত কথাবোৰ সোমাই গৈছে কওক মেডাম তেওঁলোকে নাৰীক ডাইনী সজাই পৈশাচিকভাৱে হত্যা কৰিছে ডাইনী বুলি পৰিয়ালৰ প্ৰতিজন সদস্যকে মাৰি কাটি শেষ কৰিছে এইবোৰ বাতৰি চাওক এই মানুহকেজনে এই বুঢ়ী মানুহজনী ডিঙি কাটি কেনেদৰে বন্যলাভ কৰিছে আজিলৈ সামৰো ইয়াৰ বাবে আপোনাসবে সমাজ সংস্কাৰৰ নিয়ম মতে কৰ্তব্য কৰি যাওক চাব যাতে আইনৰ গণ্ডিৰ বাহিৰলৈ নাযায় আজিলৈ সামৰো ডাইনী হত্যা কৰা মানুহবোৰ অন্ধবিশ্বাসত বশৱৰ্তী হৈ শিক্ষিত হৈও অশিক্ষিত মানুহবোৰক আৰু যৌতুক লোৱা মানুহবোৰক ধৰি ধৰি আনিব ইয়াৰ ব্যৱস্থা মই কৰিম সি ক'ত থাকে আমাৰ গাঁৱৰ সেই বডি বিল্ডাৰ 4জন ভকতক পঠিয়াই থাকোঁ সিহঁতে নিজৰখিনিতো খৰচ কৰেই আৰু মোৰখিনিও এতিয়া মানে সি গাড়ী চাৰি নচলাই হ'বলা কিবা বিজনেছ কৰিছে নেকি জানো পাই ফোনৰ নাম্বাৰো নাই নাইজি নাইটাৰ ফটো এখনো নাই সব লৈ গ'ল বাৰু হ'ব হেৰৌ চাহ তাহ নিদিয়া নেকি হে এখেতে চাহ নাখাওঁ বুলিছে নহয় মোকো দেখোন একাপ দিব পাৰিলাহেঁতেন দিওঁগৈ তেনেহ'লে আপুনি এটা কাম কৰক কাম গৰজ পৰিছে মই আপোনাক কোৱা নাই নহয় এখেতকহে কৈছোঁ নহয় মানে মই কৈছিলোঁ আপুনি বহক অলপমান আৰু এই তামোলটোকে কাটক গৰজ পৰিছে হে দিয়া ল'ৰাটো আহিলে বহাগতে বিয়াখন পাতি মোৰ নাৰ্ছিং হোমখনো তেওঁকেই দিম মই 2 মাহৰ কাৰণে লণ্ডনলৈ যাম আহিব মই জানো নহয় সি আহিব সিদিনাখন সি ঠিকনাবিহীন চিঠি এখন পঠিয়াইছিল আৰু বহাগতে সি পাবহি তেন্তে মাকক কিয় নাই কোৱাহে হাজৰিকা গৰজ পৰিছে ক'লে উৰাই ঘূৰাই কান্দিব নহয় কি হ'ল চুইচ অফ উৰ্মিৰ দেউতাক লণ্ডনলৈ গ'ল 2 মাহৰ পিছতহে ঘূৰি আহিব তুমি নাৰ্ছিং হোমখনৰ দায়িত্ব লৈছা কেনে লাগিছে ভাল লাগিছে তাৰ ওপৰত এটা এক্সপেন্সিভ হৈছেতো আমাৰ উৰ্মিৰ দেউতাকে এটা বৰ সাংঘাতিক কাম কৰিবলৈ লৈছে কি বাৰু তুমি আচৰিত হ'বা একেতে উৰ্মিৰ বিয়াখন এজন গাঁৱত থকা ল'ৰাক দিবলৈ ঠিক কৰিছে গড এতিয়া মই ঘৰত কি বুলি ক'ম ঘৰতো সকলোৱে উৰ্মিক বোৱাৰী হিচাপে পালো বুলিয়ে ধৰি থৈছে কেনা লাগিল তোমাৰহে এদিনলৈ হ'লেও তুমি উৰ্মিক ভাল পাওঁ বুলি ক'ব নোৱাৰিলা হেৰা পাছে এতিয়া মই কি কৰোঁ মেডাম ৰবা মই ভাবিছোঁ তাইক তুমি এই মাহতে গোপনে বিয়াখন পাতি পেলোৱা কিন্তু মেডাম কোনো কিন্তু নাই দেউতাক অহাৰ পিছত মই চম্ভালিম অপৰাধী যেন লাগিব একো নহয় কেইজনীমান মানুহ মাতিম বিয়াখন হৈ যাব তুমি চিন্তা নকৰিবা আপুনি কৈছে যেতিয়া তুমি মোৰ কথা শুনিবই লাগিব নহলে কি কৰিবা মা মই যে ৰতনক ভাল পাওঁ ৰতন শুনা যদি এই বিয়াত সন্মতি নিদিয়া তেন্তে মই ৰতনক
কি কৰিবা মা? তুমি ৰতনক কি কৰিবা? ৰতনক না পাত্তা কৰিবা। মোৰ জীৱনৰ সকলো ইনকাম খৰচ কৰি হ'লেও মই ৰতনক মাৰ্ডাৰ কৰাম আৰু কৰামেই। মোৰ হিয়াত ৰতনৰ বাবে জুই জ্বলিছে। হিয়াত জ্বলে জুই কেৱল ৰতনৰ বাবে। তুমি সঁচাকৈ ৰতনক মাৰিবা মা? আই প্ৰমিছ। মা নালাগে মা, ৰতন কুশলে থাকক। মই ডাক্তৰ জয়ন্তৰ লগতেই বিয়া হ'ম। এতিয়াহে মাই গুড চাইল্ড। শুনিলা মোৰ কথাবোৰ? মায়ে ৰতনক খুন কৰোৱাৰ কথা কৈছে। বিপদত ধৈৰ্য নেহেৰুৱাবা। ভাবি চোৱা, তুমি এখন নাৱত গৈ আছা, নাও ডুবু ডুবু অৱস্থা। এতিয়া তুমি অন্য এখন নাও পাওঁ পাওঁ অৱস্থা পাবাই। সেই সময়কণত ধৈৰ্য হেৰুৱাই পানীত জাপ মাৰি মৰিবা নেকি? পৰি ৰতনে কি কৰিছে? সি বৰ মন মাৰি থাকে। তোমাৰ বিয়াৰ কথা সি জানে, তুমি সন্মতি দিছা বুলিহে সি জানে। কেনেকৈ? কোনে লগালে কথা? মই নাজানো। কালি পেপাৰখন চাইছা? নাই নাই চোৱা। কিয়? ৰতনে মনে মনে IAS পৰীক্ষাটো দি থৈছিল। শেষৰ পৰীক্ষাটোহে বাকী আছিলগৈ। কালি সি টপাৰ হৈ ওলাইছে। মোৰ ৰতন। ৰিজাল্টৰ কথা তোমাক নকবলৈ কৈছিল। কিয়? কিয়? তাৰো বেয়া লাগিছে। তাৰ ইয়াত জুই জ্বলিছে। উৰ্মি তোমাৰ বাবেই। পৰি তুমি একো চিন্তা নকৰিবা, মই সকলো ঠিক ঠাক কৰি দিম। এই বিয়া হ'ব নোৱাৰে, ৰতন তোমাৰেই হ'ব। ৰতন আৰু তোমাৰ কথা মই ডাক্তৰ জয়ন্তৰ আগত কৈছোঁ। সেইদিনা নাৰ্ছিং হোমত ডাক্তৰ জয়ন্তৰ লগত 1 ঘণ্টামান কথা পাতিলোঁ। লগতে কেণ্টিনত বহি চাহো খালোঁ। ডাক্তৰ জয়ন্তৰ ল'ৰাজন ভাল, তথাপি কিয় জানো। পৰি ডাক্তৰ জয়ন্তক তোমাৰ কেনে লাগে? ৰিঙা মনে তোমাকে বিচাৰে, তুমি দূৰত নেজানো কেনেকে তোমাক পাব পাৰি। হিয়াৰ মাজত এন্ধাৰৰ শেষতে পোহৰৰ মুখতে তুমি আজি মোৰ খবলে আছানে? ৰিঙা মনে তোমাকে বিচাৰে, তুমি দূৰত চন্দ্ৰমা তুমি আজি কোৱানা, মোৰ মৰমী আছে ক'ত ঠিকনাটি দিয়া না। চন্দ্ৰমা তুমি আজি কোৱানা, মোৰ মৰমী আছে ক'ত ঠিকনাটি দিয়া না। উকা উকা লগা বুকুৰে বেদনা, মনৰ আঁৰত
হবহে তোমাক পালে কুশলে হাতত জুতি ফুলৰ পাহি আৰু মৰম তোমালে জীয়াই থকাৰ সপোন হবহে তোমাক পালে কুশলে আপোন আপোন লগা তোমাৰ সুখৰ হিয়া মোৰ কাষত নীৰৱে নেথাকে সময়ে নুবুজে কোনে জানে ভাল পোৱা হয় কেনেকে ৰিঙা ৰিঙা মনে তোমাকে বিচাৰে তুমি দূৰত নেজানো কেনেকে তোমাক পাব পাৰি হিয়াৰ মাজত এন্ধাৰৰ শেষতে পোহৰৰ মুখতে তুমি আজি মোৰ হবলে আছানে ৰিঙা ৰিঙা মনে তোমাকে বিচাৰে তুমি দূৰত নেজানো কেনেকে তোমাক পাব পাৰি হিয়াৰ মাজত দাদা 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 কিয় তুমিতো মোক জয়ন্ত বুলি মাতিব পাৰিলাহেঁতেন তোমাক এটা কথা কওঁ আজি মা ঘৰত নাই হয়তো অলপ পাছতে পাবহি কোৱা কি কথানো তুমি এই বিয়াখন ভাঙি দিয়া এই বিয়াখন নহ'ব বুলি মাক কৈ দিয়া মই একো বুজি পোৱা নাই উৰ্মি তুমি এইবোৰ কি কৈছা দাদা মই ঠিকেই কৈছোঁ মই অন্যজনক ভাল পাওঁ মোৰ হিয়াখন অন্য এজনৰ বাবেহে মই সকলো বুজিছোঁ এই বিয়া মোৰ হ'ব নোৱাৰে অনাহকত এটা প্ৰাণ এই পৃথিৱীৰ পৰা হেৰাই যাবলৈ নিদিওঁ উৰ্মি তুমি চিন্তা নকৰিবা তোমাৰ হিয়াখন ভাঙি চিঙি মই চুৰমা হৈ যাবলৈ নিদিওঁ দাদা তুমি মোৰ অনুৰোধ এটা ৰক্ষা কৰিবা অনুৰোধ কোৱা পৰি ভাল ছোৱালী পৰিয়ে তোমাক গোপনে ভাল পায় তুমি জানো পৰিক নিজৰ কৰি ল'ব নোৱাৰিবা তোমাৰ অনুৰোধ ৰক্ষা কৰিবলৈ মই চেষ্টা কৰিম আপোনালৈ ইমান কল কৰিছোঁ নেটৱৰ্ক বিজি দেখুৱাইছে মেডাম শুনকচোন এইফালে উৰ্মি সকলো টাইমতে হওক মেডাম এৰা জয়ন্ত আই এম ভেৰি চৰি মা মই যাওঁ কোনো যাব নোৱাৰে ছাৰ কিয় কাইলৈ আমাৰ উৰ্মিৰ ৰিং চেৰেমনি নাই জানো তুমি ঘূৰি আহিলা ইতিমধ্যে ডক্টৰ জয়ন্তই মোক ফোন কৰি সকলো জনাই দিছে আৰু ডক্টৰ জয়ন্তৰ লগতে বিয়াখন নহয় বুলি তেওঁ নিজেই কৈছে মই এটা বৰ ডাঙৰ কাম কৰিব লৈছিলোঁ মোক ক্ষমা কৰিবা নাই নিজ সন্তানৰ কোন পিতৃ মাতৃ অমংগল কামনা কৰে পৰিয়ে মোক সকলো কৈছে প্লেনত আকৌ মোবাইল ছুইচ অফ কৰি থবলৈ কয় খবৰ পৰিয়ে দিলে আৰু লগে লগে মাইলো উৰা ইণ্ডিয়ালৈ মাজনী মোৰ বন্ধুৰ পুত্ৰৰ সৈতেই তোমাৰ বিয়া হ'ব পাপা
ভয় নাখাবা মাজনী এই মোৰ বন্ধুৰ পুত্ৰজনেইতো তোমাৰ প্ৰিয়তম ৰতন হাজৰিকা মইহে চিনি নাপালো কালিলৈ সব ঠিক হৈ যাব আইএছ পৰীক্ষাত প্ৰথম হৈ আপোনাৰ কেনে লাগিছে আপোনাৰ অনুভৱৰ কথা অসমৰ ৰাইজক অলপ কিবা ক'ব নেকি আৰু আপোনাৰ সফলতাৰ ডাক্তৰ ঘৰলৈ কিয় মতাই আনিছে কাৰণটো ময়ো বুজি পোৱা নাই আপোনাৰ টাইডাল ঠিক কৰি লওকচোন গৰজ পৰিছে কি টাইডাল ভাল এইকেইদিন আৰু ভাল আছো আৰু আহোঁতে কিবা অসুবিধা হৈছিল নেকি নাই অলপ সিফালে যাওকচোন গৰজ পৰিছে আজি ৰতন আৰু উৰ্মিৰ ৰিং চেৰিমনি ৰতনে আকৌ দেউতাকৰ বন্ধুজন নিসন্তান বুলিয়ে জানিছে পাছে ৰতনৰ দেউতাকৰ বন্ধুজন নিসন্তান নহয় ৰতনৰ দেউতাক আৰু তোমাৰ দেউতা সৰুৰে পৰা বন্ধু আছিল তোমাৰ বিয়া ৰতনৰ লগতে দেউতা ঠিক কৰি দিছিল সঁচাকৈ আমি নিসন্তান হৈয়ে ৰলো এয়া ভগৱানৰ ইচ্ছা আমাৰ সঁচাকৈয়ে সন্তান আছে পাপা মা উৰ্মি কোনো এক দুৰ্ভগীয়া যমজ কন্যা সন্তান আছে তাইৰ দেউতাক অন্য কন্যা সন্তান এটিৰ সৈতে হোৱা মাজনী হোৱা উৰ্মি তোমালোক দুয়োজনীৰ এই ফুকন ডাক্তৰ হস্পিটেলতে জন্ম হৈছিল মাহেৰাৰ অৱস্থা আৰু ঘৰৰ অৱস্থা চাই তোমাক মই নিসন্তান ডাক্তৰ ফুকনৰ হাতত অৰ্পি দিছিলোঁ এয়া পিছে অন্যায় হোৱা নাছিল কন্যা শিশু বধ ভ্ৰণ হত্যা এইবিলাক আপুনি কৰা নাই এয়া তোমাৰ ভনী চম্পা আৰু এখেত বোপাৰ কৃপাত আমি ঘৰ বাৰী সকলো পাইছোঁ আমি সকলো পাইছোঁ আপুনি সকলো টুকিছে কান্দিছে গৰজ পৰিছে ডক্টৰ জয়ন্ত আৰু পৰীৰ সকলো কথা উৰ্মিয়ে মোক কৈছে গতিকে জয়ন্ত আৰু পৰীৰ বিয়াখন আজি হ'ব য়েছ জয়ন্ত আজি এই মুহূৰ্ততে উৰুলি দিয়ক
কথাটি আজি কওঁ বাৰু কাক কোনেনো বুজিব বাৰু মোৰ বেদনা গুজৰি গুমৰি আছে মৰমে আজি ক'ব যে নোৱাৰো কাকো মুখ খুলি গুজৰি গুমৰি আছে মৰমে আজি ক'ব যে নোৱাৰো কাকো মুখ খুলি মনৰে কথাটি আজি কওঁ বাৰু কাক মনৰে কথাটি আজি কওঁ বাৰু কাক মিছাতে কোৱানো কিয় কথাটি তুমি সঁচাই ল'বানে বাৰু মোক আদৰি আজি সঁচাকৈয়ে তোমাক আদৰি নাথাকো আজিৰ পৰা আঁতৰি আঁতৰি মনৰে কথাটি আজি কওঁ বাৰু কাক মৰমে ৰাখিমে তোমাকে জীৱনে মৰমে লগৰী হবানে বুকু ভৰি মৰম আছে তোমানে জানা তুমি জানো বুজি পোৱা মনৰে ভাষা মৰমেৰে বান্ধি ৰাখি প্ৰতিটো ক্ষণ হাঁহিৰে সজাই তুলিম ওৰে